জুবিন ক্ষেত্ৰত আহি ডাঙৰ ভুল কৰিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই হয় এইগৰাকী হৈছে বংগ কন্যা মৰ্মিতা মিত্ৰ যিগৰাকী মৰ্মিতা মিত্ৰক জুবিন গাৰ্গে বহুত বেছি ভাল পাইছিল আৰু যোৱাকালি দেখিবলৈ পোৱা গ'ল এই মৰ্মিতা মিত্ৰই জুবিন ক্ষেত্ৰলৈ আহিছিল আৰু জুবিন ক্ষেত্ৰত অহাটোৱে এই মৰ্মিতা মিত্ৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল কি ভুল কৰিলে জুবিন ক্ষেত্ৰত আহি মৰ্মিতা মিত্ৰই মই এই প্ৰতিবেদনত আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যিহেতু হয়তো আপোনালোকে সামাজিক মাধ্যমত দেখিছে এই মৰ্মিতা মিত্ৰই কালিৰ দিনটোত জুবিন ক্ষেত্ৰত আহিছিল জুবিন ক্ষেত্ৰত আহি জুবিন ক্ষেত্ৰৰ যিখন চিতা সেই চিতাখনৰ কাষত বহু সময় থাকি তেওঁ হুকাই কান্দিছিল এইগৰাকী মৰ্মিতা মিত্ৰই যেতিয়াই তেওঁৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল যেতিয়াই বংগকন্যা মৰ্মিতা মিত্ৰ জুবিন ক্ষেত্ৰত অহা বুলি খবৰ বিয়পি পৰিল তাৰ পিছতেই একাংশ মানুহে এইগৰাকী মৰ্মিতা মিত্ৰক আক্ৰমণৰ লক্ষ্য কৰি ল'লে যোৱা 5টা মাহে যেতিয়া জুবিন গাৰ্গ নোহোৱা হৈ গ'ল এই 5টা মাহে মৰ্মিতা মিত্ৰৰ কোনো ধৰণৰ খা খবৰ নাছিল কিন্তু এতিয়া যেহেতু বহাগ মাহ আহি আছে বহাগ মাহত দুখন বিহুৰ অনুষ্ঠান বেছিকৈ পোৱাৰ আশাতেই অসমীয়া মানুহবোৰ যেহেতু আবেগিক গতিকে এই অসমীয়া মানুহৰ আবেগৰ লগত খেলা কৰিবৰ কাৰণে এই মৰ্মিতা মিত্ৰই যেন আকৌ এবাৰ জুবিন ক্ষেত্ৰত আহিছে জুবিন ক্ষেত্ৰত আহি জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ যি মৰম যি ভালপোৱা সেই মৰম ভালপোৱাখিনি দেখাইছে অসমীয়া মানুহক আবেগিক কৰি তুলিছে আৰু আবেগিক কৰি তুলি তেওঁ যেন অসমীয়া ৰাইজৰ পৰা মুনাফা আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছে এইগৰাকী মৰ্মিতা মিত্ৰই এনেধৰণৰ কথাবোৰ বৰ্তমান সময়ত সামাজিক মাধ্যমত চলি আছে কিন্তু ইয়াতে এটা ব্যক্তিগত মতামত যদি দিবলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান সময়ত এনেকুৱা কথাবোৰ ওলাই আছে যে জুবিন ক্ষেত্ৰত কোনোবা এজন ৰাজনীতিবিদ গ'লে তেওঁ ৰাজনীতিৰ আশাত গৈছে জুবিন গাৰ্গক ৰাজনীতিত ব্যৱহাৰ কৰিছে এনেকুৱা ধৰণৰ কথাবোৰ ওলাই কোনোবা এজন শিল্পীয়ে যদি জুবিন ক্ষেত্ৰত যায় তেতিয়াহ'লে তেওঁ নিজৰ কিবা মুনাফা আদায় কৰিবৰ কাৰণেহে জুবিন ক্ষেত্ৰত যায় নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণেহে জুবিন ক্ষেত্ৰত যায় তেনেকুৱা ধৰণৰ কথাবোৰ কিন্তু সমাজত বৰ্তমান সামাজিক মাধ্যমত ওলাই পৰিছে এইটো সম্পূৰ্ণৰূপে এক প্ৰকাৰ ভুল বুলি বৰ্তমান সময়ত ক'ব লাগিব হয় কিছু সংখ্যক ব্যক্তি তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে জুবিন ক্ষেত্ৰত যায় জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰে কিন্তু বেছি সংখ্যক মানুহে জুবিন গাৰ্গৰ অনুৰাগী গতিকে সেইবাবেই জুবিন ক্ষেত্ৰলৈ যায় জুবিন গাৰ্গৰ কাষত থাকে আজি জুবিন গাৰ্গক কোনো এটা মুহূৰ্ততে যেন অকলশৰীয়া জুবিন গাৰ্গ হৈ নাথাকে তাৰ কাৰণেই জুবিন ক্ষেত্ৰত গৈ জুবিন গাৰ্গৰ কাষত থাকিবৰ কাৰণে চেষ্টা কৰে আৰু কালি দেখিবলৈ পোৱা গ'লে মৰ্মিতা মিত্ৰ যেতিয়াই জুবিন ক্ষেত্ৰত গ'ল জুবিন ক্ষেত্ৰত যোৱাৰ পিছতে এনেধৰণৰ কথাবোৰ বৰ্তমান সময়ত সামাজিক মাধ্যমত এক প্ৰকাৰ চৰ্চা চলিছে এক প্ৰকাৰ চৰ্চা আৰম্ভ কৰিছে মৰ্মিতা মিত্ৰক লৈ যিহেতু বহাগ বিহুলৈ আৰু বেছিদিন নাই এই বংগকন্যা মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত গায়েই তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল জুবিন গাৰ্গৰ গীত গোৱাৰ পিছতেই এই মৰ্মিতা মিত্ৰক অসমবাসীৰ ৰাইজে চিনি পোৱা হৈছিল জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছতে মৰ্মিতা মিত্ৰ আহিছিল জুবিন গাৰ্গৰ শেষৰ সেই সময়খিনিত জুবিন গাৰ্গক এবাৰ চাবৰ কাৰণে আৰু আহি তেওঁ হুকাই কান্দি উঠিছিল সেই সময়খিনিত আৰু এতিয়া এই 5টা মাহ পাৰ হৈ যোৱাৰ পিছত এই মৰ্মিতা মিত্ৰ আকৌ এইবাৰ জুবিন ক্ষেত্ৰত আহিছে জুবিন ক্ষেত্ৰত আহি গোটেই জুবিন ক্ষেত্ৰ তেওঁ পৰিদৰ্শন কৰি জুবিন ক্ষেত্ৰৰ কাষত থাকি তেওঁ হিয়া ঢাকুৰি হুকাই কান্দি উঠিছে এইগৰাকী মৰ্মিতা মিত্ৰই আৰু সেইটো এতিয়া তেওঁ নিজৰ ব্যক্তিগত কথা তেওঁ নিজে মুনাফা আদায় কৰিবৰ কাৰণে জুবিন ক্ষেত্ৰত আহিছে নে প্ৰকৃততে তেওঁ জুবিন গাৰ্গক ভাল পায় কাৰণে জুবিন গাৰ্গৰ কাষত আহিছে জুবিন ক্ষেত্ৰত আহিছে সেয়া সময়ত গম পোৱা যাব যিহেতু বহাগ বিহু আহি আছে বহাগ বিহুলৈ আৰু বেছিদিন নাই হয়তো বহু এনেকুৱা থাকিব পাৰে কিছু শিল্পী যিসকল শিল্পী হয়তো জুবিন গাৰ্গৰ কাষত থাকি তেনেকৈ জুবিন গাৰ্গৰ নাম লৈ তেওঁ মুনাফা আদায় কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে কিন্তু মৰ্মিতা মিত্ৰই কিহৰ কাৰণে জুবিন ক্ষেত্ৰত আহিছে জুবিন গাৰ্গক প্ৰকৃততে ভাল পাই কাৰণে আহিছে নে তেওঁ মুনাফা আদায় কৰিব আহিছে সেইটো এটা কিন্তু প্ৰশ্নৰ বিষয় হৈ পৰিছে বৰ্তমান এই সময়খিনিত এই বিষয়ে আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ